মিলাদ ও কিয়াম যদি বিদাত হয় তো পৃথিবীর ভিতৰত আটাইতকৈ ডাঙৰ আৰু নিকৃষ্ট বিদাত হ'ল ইলিয়াসী তবলিগী জামাত। 1926 চন বা 1927 চনত মৌলবী ইলিয়াস কান্ধলৱীয়ে এই জামাত এই দল গঠন কৰিছিল। 3 দিনৰ কাৰণে চিল্লা মাৰিব যাব, 7 দিনৰ কাৰণে যাব, 41 দিনৰ কাৰণে চিল্লা মাৰি আহিব, আহিয়ে ফটোৱা দিয়া আৰম্ভ কৰিব, মিলাদ পঢ়িব নাপায়, কিয়াম কৰিব নাপায়। যদি সৎ সাহস আছে তো ফিল্ডত আহি আলোচনা কৰিব লাগে। আমি মিলাদ ও কিয়ামৰ পক্ষত আছোঁ, কিয়ামতলৈকে ইনশাআল্লাহ থাকিম। যি দুষ্ট চক্ৰই মিলাদ কিয়ামৰ বিৰোধিতা কৰিব তেওঁলোকৰ উত্তৰ কোৰাণ ও হাদিছৰ জৰিয়তে দিয়ে যাম ইনশাআল্লাহ। ভিডিঅ'টো গুৰুত্বপূৰ্ণ এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। লাকাল হামদু ইয়া আল্লাহ, সালাতু ওয়াসসালামু আলা রাসূলিল্লাহ ওয়া আলা আলিহি ওয়া আসহাবিহি ইয়া সাইয়্যিদি ইয়া হাবিবাল্লাহ ওয়া বা'দ। সম্মানীয় দৰ্শক, কিছুদিন আগত আমাৰ লখিমপুৰত চুকুলিভুৰীয়া গাঁৱত ভাবি দেওবন্দী আৰু সুন্নী বেৰলবীৰ মাজত এটা মোনাজাৰা আয়োজন কৰা হৈছিল। উক্ত মোনাজাৰাত ৱাহাবী দেওবন্দীসকলে চূড়ান্ত পৰাজয়ৰ ভয়ত কৌশল কৰি সেই মোনাজাৰাত তেওঁলোক উপস্থিত হোৱা নাছিল। তাৰপিছত জনসাধাৰণে আমাক জনাইছিল যে তেওঁলোক অহা নাই, কিন্তু মিলাদ ও কিয়াম যদি কোৰাণ ও হাদিছত আছে আপোনালোক দেখাই দিয়ক আমাক কোৰাণ ও হাদিছৰ পৰা। ইনশাআল্লাহ আগন্তুক দিনত আমাৰ ইয়াত মিলাদ কিয়াম চলিবই, আৰু যিসকল বিৰোধিতা কৰিব তেওঁলোকৰ ইয়াত কোনো স্থান দিয়া নহ'ব। তেনে ক্ষেত্ৰত আলহামদুলিল্লাহ মই মুফতি খাইৰুল ইছলাম ৰাজবী, মুফতি শামছুল আলম ৰাজবী, মুফতি আব্দুৰ ৰকিব ৰাজবী, আমি কোৰাণ ও হাদিছৰ জৰিয়তে মিলাদ ও কিয়াম যে এটা নেক আমল, নেক কৰ্ম, এইটো জনসাধাৰণক দেখাবলৈ চেষ্টা কৰিছিল। তাৰপিছত দেখা গ'ল কিছু দেওবন্দী ৱাহাবীসকলৰ কিছু সাংগু পাংগুৱে এই যিসকলে 3 দিন চিল্লা মাৰি আহিছে, 40 দিন জামাত কৰি আহিছে ছাতি ভাই, তেওঁলোক আহি ভিডিঅ'ৰ তলত বিভিন্ন ধৰণৰ কমেণ্ট কৰা দেখা পোৱা গ'ল যে মিলাদ কিয়াম বেদাত হয়, ইয়াত কোনো শৰীয়তৰ কোৰাণত কোনো দলিল নাই, হাদিছত কোনো দলিল নাই। যদি মিলাদ কিয়াম বিদাত হয় তে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বেদাত হ'ব ইলিয়াসী তবলিগী জামাত। কাৰণ তোমালোকৰ নজৰৰ বেদাতৰ অৰ্থ এইটোৱে না, নতুন কাম। 1926 বা 1927 চনত মৌলবী ইলিয়াস কান্ধলৱীৰ নেতৃত্বত এই তবলিগী জামাত গঠন কৰা হৈছিল। এয়া আপোনালোকেও জানে, আমিও জানো, ইতিহাস কোনো সলাব নোৱাৰে। আচৰিত ধৰণৰ কথা কয় নহয়, মিয়া ভাষাত এটা কথা আছে নহয়, চোৰৰ মাৰ বৰ গলা। নিজে বেদাত কাম কৰি আছে তবলিগ জামাতৰ লগত জড়িত হৈ, আৰু মিলাদ কিয়ামৰ ওপৰত এওঁলোক বেদাতৰ ফতোৱা দিয়ে। আচৰিত ধৰণৰ কথা। নবীৰ সন্মান য'ত হয়, নবীৰ সন্মানৰ কথা আহিলেই এই ৱাহাবীসকলে, দেওবন্দীসকলে, এই তবলিগীসকলে ইহঁতৰ গাত জুই জ্বলি যায়। কেতিয়াবাতো সন্দেহ হয় যে এওঁলোক মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ উম্মত নহয় নেকি? যদি এওঁলোক মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ উম্মত হ'লহেঁতেন তো নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মান তেওঁলোক কৰিলেহেঁতেন, নবীজীৰ মিলাদ তেওঁলোক পাতিলেহেঁতেন, নবীজীৰ মিলাদত তেওঁলোক ইয়া নবী সালামু আলাইকা পঢ়িলেহেঁতেন। কিন্তু ইয়া নবী সালামু আলাইকা পঢ়াটো দূৰৰ কথা, নাম শুনিলে ইহঁতৰ গাত জুই জ্বলি যায়। মই সেই তবলিগী সাংগু পাংগুবিলাকক কৈ আছোঁ, ভিডিঅ'ৰ তলত আহি কমেণ্ট কৰিলে ইয়াৰ সমাধান নোলায়। তোমালোকৰ যদি সৎ সাহস আছে তোমালোকক মৌলবীক ফিল্ডত মাতি আনা, ফিল্ডত মৌলবীক মাতি আনা। কাৰণ তোমালোক 3 দিন জামাতত গৈ একো না কোৰাণ বুজি পাবা না হাদিছ বুজি পাবা। 40 দিন তোমালোকে চিল্লা মাৰিহে আহিছা, তাততো তোমালোকে কোৰাণ হাদিছটো পঢ়ি অহা নাই। আৰু এই ফাজাইলে আমলকে তোমালোকে ফাজাইলে আমল বাংলাখন পঢ়িছা,
হাদিছৰ তৰ্জমা পঢ়িছা আৰু এইখনে তোমালোক কিতাপ বুলি ভাবি লৈছে গ্ৰহণযোগ্য। পৰৱৰ্তী ভিডিঅ'ত ফাজাইলে আমল সম্পৰ্কেও আলোচনা কৰিম, তাত কেনেধৰণৰ কথা লিখা আছে আৰু তাত কি লিখা আছে মিলাদ কিয়াম সম্পৰ্কে। আজি মিলাদ কিয়ামক তোমালোক বেদাত কৈ আছা, হালাকে তবলিগৰ লগত তোমালোক জড়িত। তবলিগ 1926 বা 27 চনত মৌলবী ইলিয়াছ কান্ধলৱীয়ে বনাইছিল, সেইটো বেদাত নহয়। তোমালোকৰ মৌলবীৰ কৰ্মটো বেদাত নহয়। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদ হ'লে বেদাত হৈ যাব, নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ কিয়াম হ'লে বেদাত হৈ যাব। হাজাৰো দলিল দেখুৱাৰ পিছতো তেওঁলোক নামানে। এটা কথাই বেদাত, এটা কথাই বেদাত, বেদাত বেদাত বেদাত। যদি মিলাদ কিয়াম বেদাত হয় তো আটাইতকৈ ডাঙৰ আৰু নিকৃষ্ট বেদাত হ'ল তবলিগী জামাত। কাৰণ তবলিগী জামাত 3 দিন যাই অহাৰ পিছতে আহি ফটোৱা লগাব যে মিলাদ পঢ়িব নাপায়, কিয়াম কৰিব নাপায়। আমি মিলাদৰ পক্ষত আছিলোঁ, আছোঁ, কিয়ামতলৈকে ইনশাআল্লাহ থাকিম। আমি কিয়াম কৰিছিলোঁ, কৰি আছোঁ আৰু কিয়ামতলৈকে কৰি যাম। যিসকলে ইয়াৰ বিৰোধিতা কৰিব এওঁলোকৰ উত্তৰ কোৰাণ হাদিছৰ জৰিয়তে দিয়া হ'ব ইনশাআল্লাহ। আৰু তোমালোকক আজি মই কওঁ, প্ৰশ্ন তোমালোকৰ ওপৰত পোনপটীয়াকৈ মই কৰিলোঁ। মিলাদ কিয়াম বেদাত তোমালোকে কৈছা না, তোমালোকৰ তবলিগ জামাত মই কৈ আছোঁ এইটো নিকৃষ্ট বেদাত। আৰু যদি তবলিগ জামাত জায়েজ হয় ইলিয়াছ কান্ধলৱীৰ বনোৱাৰ কাৰণে, যদি তবলিগ জামাত ভাল কৰ্ম হয় তে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদ, নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ কিয়াম ভাল কৰ্ম কিয় নহ'ব, এয়া তোমালোকৰ ওপৰত প্ৰশ্ন থাকিল। দ্বিতীয় প্ৰশ্ন, তবলিগী জামাত যে এটা বৈধ জামাত, তবলিগী জামাত এটা যে বৈধ জামাত, ইয়াৰ প্ৰমাণ তোমালোকৰ ওচৰৰ পৰা এতিয়া বিচৰা হ'ব। কোৰাণৰ জৰিয়তে, হাদিছৰ জৰিয়তে দেখুৱাব লাগিব। আজিৰ পৰা 200 বছৰ আগত মানুহে এইটো ছিষ্টেমত তবলিগ কৰিছিল নেকি? আৰু যদি কৰা নাই তে এইটো নতুন কৰ্ম, আৰু তোমালোকৰ কথা অনুযায়ী প্ৰত্যেক নতুন কৰ্ম বিদাত হয়, বিদাত হয়, বিদাত হয়। সেয়েহে তবলিগ জামাত আটাইতকৈ ডাঙৰ বিদাত।